নমস্কাৰ আজি এটা বিশেষ অনুষ্ঠানত যাব ওলাইছো বিশেষ বুলি এটো কাৰণে কৈছো যে প্ৰথমবাৰৰ বাবে কলেজ এখনত নিমন্ত্ৰণ পাইছো আৰু কলেজখন হৈছে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ কলেজ আজি তেওঁলোকৰ নৱাগত আদৰণি সভা আছে তাতে নিমন্ত্ৰণ জনাইছে মোক তো খুব বেছি ভাল লাগিছে আৰু আপোনালোকক গোটেই কাৰ্যসূচীখিনি দেখাবলৈ চেষ্টা কৰিম তেনেহলে বলক ষ্টাৰ্ট কৰোঁ এতিয়া মই গৈ আছো ডুমডুমাত আছো ৰাতিপুৱা আহিলো আৰু ভণ্টিৰ লগত এতিয়া মই গৈ আছো বহুত ৰদ দিছে আজি গাইজ বহুত বেছি মামীৰ মেখেলা চাদৰযোৰ পিন্ধি লৈছো এয়া আছিল কলেজখনত সোমোৱাৰ লগে লগে যি পৰিৱেশ হৈছিল তাৰে কিছু দৃশ্য নাজানো কেলে কলেজখনত সোমোৱাৰ লগে লগে কিবা এটা আপোন ভাৱ জাগি উঠিল হয়তো কলেজখনৰ প্ৰতি নাইবা এওঁলোকৰ প্ৰতি চান্দমাৰী চাহ বাগিচাত মই তেখেতক চিনাকি কৰি দিয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ তেওঁ আগবাঢ়ি যাওক তাৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীও শিকক যে ইয়াৰ পৰাও এখন আচলতে জীৱিকাৰ এনেদৰে ধুনীয়াকৈ অনুষ্ঠানটি আৰম্ভ কৰা হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ এই হাঁহিয়ে যেন সকলোখিনি প্ৰকাশ পাইছে যে আজি তেওঁলোক কিমান বেছি আনন্দ আৰু হয়তো ময়ো সেই কথা অনুভৱ কৰিব পাৰিছোঁ কাৰণ ময়ো এনেকুৱা দিনবোৰ কলেজীয়া জীৱনত পাৰ কৰি আহিছোঁ যে আৰু সঁচাকৈ কলেজীয়া লাইফটো মানে বেষ্ট মানে কৈছোঁ ন সকলোৰে জীৱনত এইকেইটা দিন যে মানে জীৱনৰ এটা সোণোৱালী দিন মানে কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ আৰু বহুত বেছি মিছ কৰোঁ আৰু স্মৃতি হৈ ৰ'ব সদায় তো আপোনালোকেও এই দিনকেইটা খুব বেছি ভালকৈ পাৰ কৰক নিজৰ সমনীয়াৰ লগত ভাল ভাল মানে চিন্তাধাৰাৰ লগত নিজৰ লক্ষ্যখিনি আগত ৰাখি আৰু এওঁলোকে ইমান ধুনীয়াকৈ মডেলিং কৰিছে ডান্স কৰিছে আজিৰ সভাৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোক ভালে পাব বুলি আৰু আজি এটা জমনি কি জানেনে এওঁলোক গমেই নাপায় যে মই আজি আহিম বুলি এওঁলোক আহি মোক কৈছে বা আপুনি যে আহিব মই মানে আমি গমেই নাপাওঁ তো সেই কথাষাৰৰ মাজতো কিবা এটা মৰম লুকাই আছে মোৰ বাবে আৰু হয়তো মই তেনেকৈ আগতীয়াকৈ একো আপডেট দিয়া নাছিলোঁ পিছে আৰু আজি বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আহি এওঁলোকৰ মাজত এনেদৰে সময় কটোৱাই মোৰ নিজৰো খুবেই বেছি ভাল লাগিল আৰু ইয়াতে ক'ব লাগিব সন্মানীয় প্ৰিন্সিপাল ছাৰ সন্মানীয় শিক্ষাগুৰুসকল অতিথিবৰ্গ আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকলক মোৰ আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ আৰু এওঁলোকৰ আজি হয়তো নতুন পৰিৱেশ নতুন বন্ধু বান্ধৱ নতুন আশা আৰু এইবোৰ সকলোৰে বাবে এটা বিশেষ মানে সময় বিশেষ পৰ্ব আৰু আশা কৰিছোঁ যে এই নতুনত্বই আপোনালোকৰ মাজলৈ কঢ়িয়াই লৈ আনক নতুন উদ্যম নতুন চিন্তাধাৰা আৰু আনন্দৰ সোঁত আৰু মই বিশ্বাস কৰোঁ যে এই পৰিয়াল অধিক বেছি সমৃদ্ধ হ'ব আৰু মই ভাবোঁ অকল কেৱল পাঠ্যপুথিৰ মাজতে এয়া সীমাবদ্ধ হৈ নাথাকক আৰু এইটো থাকিব নালাগে একচুৱেলি কাৰণ জীৱন যাত্ৰাত এটা মানে সঠিক পথ দেখুৱাৰ এয়া এক যাত্ৰা হওক আৰু সেই যাত্ৰাত শিক্ষকসকল আমাৰ পথ দৰ্শক হওক দিশ দৰ্শক হওক আৰু ছাত্ৰ ছাত্ৰীসকল মূল শক্তি হওক আৰু এই নৱাগত আদৰণি সভাত উপস্থিত হৈ ভাল লাগিল আৰু মোক নিমন্ত্ৰণ জনোৱাৰ বাবে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিজৰ বহুত বেছি প্ৰতিভা আছে দেই এওঁলোকৰ মাজত দেখিছে নহয় মানে মডেলিং পৰা ষ্টাৰ্ট কৰি তেওঁলোকে গীত নাচ এক্টিং ড্ৰামা ইত্যাদি ইত্যাদি গোটেইখিনি কৰিছে মানে বহুত বেছি প্ৰতিভা লুকাই আছে তো এওঁলোকৰ মাজত আৰু এই নিজস্ব প্ৰতিভা পৰিশ্ৰম আৰু সৃষ্টিশীলতাৰে কেৱল নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ লগতে আপোনালোকে শিক্ষানুষ্ঠানৰো নাম ৰাখিব গৌৰৱান্বিত কৰিব সকলোৰে আগন্তুক দিনবোৰ সফল হওক আনন্দময় হওক আশাবোৰ পূৰণ হওক সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ
আৰু আপোনালোকে আজি যি মৰম দিছে মোক সেয়া সঁচাকৈ প্ৰকাশ কৰিব পৰা নাই বাৰু মই তেনেকৈ শব্দৰে, কিন্তু সঁচাকৈ খুব বেছি ভাল লাগিলে এনেদৰে আপোনালোকে মাত এষাৰ যে দিয়ে মোক, বুজাবই নোৱাৰোঁ আপোনালোকক মই শব্দৰে। তো ধন্যবাদ, এয়া যাতে সদায় থাকক। থেংক ইউ।